এটা বিগ ব্ৰেকিং নিউজ আমাৰ মাজত উপস্থিত আছে আমাৰ ফটো অকম এলেহুৱা honthar hovapoti খগেশ্বৰ এলেহুৱা আমাৰ কেমেৰামেন এছনে কৈ দিব বাৰ্তালাপ কৰিম প্ৰথমেই মই আমাৰ সদৌ অসম এলেহুৱা honthar hovapoti মিষ্টাৰ খগেশ্বৰ ডাঙৰীয়া মানে খগেশ্বৰ এলেহুৱা শৰ্টকে কম মিষ্টাৰ এলেহুৱা ডাঙৰীয়াক এটা অতি সাধাৰণ প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপুনি এই সভাপতি পদত কিমান দিনৰ পৰা কাম কৰি আছে আৰু কি কাৰণে আপোনাক মানে এই সভাপতি পদটোত সিলেক্ট কৰা হ'ল হয় ডাঙৰীয়া মই আপোনাক জনাবলৈ পাই সুখী মই এই এলেহুৱা honthar সভাপতি পদত যোৱা প্ৰায় 5 বছৰ ধৰি মই সভাপতি পদত অধিষ্ঠিত হৈ আছোঁ আৰু মোতকৈ কোনো এলেহুৱা ওলোৱা নাই সেইবাবে হয়তো দ্বিতীয় মানে সভাপতি মোৰ মানে চেঞ্জ কৰা নাই আৰু মোক মানে সভাপতি পদত সিলেক্ট কৰাৰ মূল কাৰণটোৱে হ'ল যে মই সদৌ অসমৰ ভিতৰত সকলোতকৈ এলেহুৱা ব্যক্তি হয় ডাঙৰীয়া আপোনাৰ পৰা জানিবলৈ আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ দ্বিতীয়তে আপোনালৈ মই মানে প্ৰশ্ন এটা আকৌ উত্থাপন কৰিব বিচাৰিছোঁ আপুনি যেহেতু আমাৰ অসমৰ সদৌ অসম এলেহুৱা honthar সভাপতি আপুনি বহুত ডাঙৰ ব্যক্তি একচুৱেলি মই জানো আপুনি বহুত ডাঙৰ ব্যক্তি আপুনি মানে এলেহুৱা honthar সভাপতি বুলি কোনোবাই এনে চেল্ফি টেলফি ল'বলৈ আহেনে আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ মানে হয় বাৰু এইটো আপুনি ঠিকেই ক'লে মানে মই এজন অসমৰ মানে বিখ্যাত ভাল মানুহ মানে মই এলেহুৱা honthar সভাপতি আৰু কিমান ডাঙৰ মানুহ সেইটো ক'ব দৰকাৰাই নাই আৰু পিছতে আপুনি ক'লে যে চেল্ফি ক্ষেত্ৰত মানে চেল্ফি ফটো উঠে নুঠে মোৰ লগত সেইটো ক্ষেত্ৰত মানে কি হয় মই মানে সৰভাগ সময় মানে তো এলেহুৱা honthar সভাপতিটো মানে ভয়ো লাগে ওলাই গৈ যাবলৈ সেইটো ক্ষেত্ৰত মই ওলাই নাযাওঁ চ' ফটো চটো মাৰিবলৈ নাপায় আৰু মই মানে বহুত কম সংখ্যক মানুহৰ লগতহে কথা বাৰ্তা পাতোঁ মই আপুনি এতিয়া বহুত অনুৰোধ কৰাৰ বাবে মই নিউজ চেনেলাইজ নহ'লেতো মোৰ মন নাই সেইটো ক্ষেত্ৰত মোৰ চেল্ফি লৈ ইমান চলি হয় ডাঙৰীয়া ভাল লাগিল জানিবলৈ পাই আমাৰ ৰাইজে আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ বহুত ইচ্ছুক যিহেতু আপুনি সভাপতি এলেহুৱা honthar সেয়েহে আপুনি কিদৰেনো টাইমবোৰ কটায় মানে সময়বোৰ কিদৰেনো এঠানি কৰে সেই বিষয়ে মানে ৰাইজে জানিব বিচাৰিছে তাৰ বিষয়ে কিছু কথা কৈ দিয়কচোন মানে আপুনি কিদৰেনো সময়বোৰ কটায় হয় মই নিশ্চয়কৈ জনাম মানে মই দিনটোত 4-5 ঘণ্টামান হোৱাটছআপ চলাওঁ 6-7 ঘণ্টা ফেচবুক চলাই দিওঁ ইউটিউবো চলাওঁ 6-7 ঘণ্টা এনেকৈ চলাই মানে মই টাইমবোৰ পাছ কৰোঁ আৰু মই গেমো খেলোঁ মই ৰাতি গেম খেলোঁ মই ৰাতি প্ৰায় 6টামান বজাৰ পৰা 12টামান বজালৈকে গেম খেলি দিওঁ তাৰপৰা বাকীডোখৰ অলপ দেৰি মই মানে আকৌ ফেচবুকটো চাই দিওঁ তাৰপৰা শুই দিওঁ ৰাতিপুৱা মই প্ৰায় 10-11টা বজাত সাৰ পাওঁ তাৰপৰা আকৌ 11টা বজাত সাৰ পোৱাৰ পিছত মানে আকৌ আৰম্ভ কৰি দিওঁ মানে ফেচবুক হোৱাটছআপ চলাবলৈ মই এইদৰে সময়বোৰ পাৰ কৰি আছোঁ হয় ডাঙৰীয়া জানিবলৈ পাই ভাল লাগিল আপুনি যিহেতু সদৌ অসম এলেহুৱা honthar সভাপতি সেয়েহে আপুনি এলেহুৱাসকলৰ মানে উন্নতিৰ পক্ষে আপুনি কি ক'ব বিচাৰিব যদি কোনোবাই আপোনাৰ দৰে এলেহুৱা honthar সভাপতি হ'ব বিচাৰে তেনেহ'লে তেওঁক আপুনি কি উপদেশ দিব তাৰ বিষয়ে দুআষাৰমান কৈ দিয়ক আৰু হয় নিশ্চয়কৈ মই জনাম মানে একচুৱেলি যদি আপোনালোকেও মোৰ দৰে এলেহুৱা honthar সভাপতি হ'বলৈ ইচ্ছুক মানে হ'বলৈ যদি আশা পালি আছে তেনেহ'লে আপোনালোকে একো কৰিব দৰকাৰ আপোনালোকে অকল খাব লাগে ৰেটিং কৰিবলৈ যাব লাগে পাচাপ কৰিবলৈ যাব লাগে যদি যাবলৈ মন নাই নকৰিলে হয় তাৰ বাহিৰেও আপোনালোকে দিনটোত টাইমটো পেলাই দিবৰ বাবে মানে এঠানি কৰিবৰ বাবে 3-4 ঘণ্টামান হোৱাটছআপ চলাই দিব 5-6 ঘণ্টামান ফেচবুক চলাই দিব 6-7 ঘণ্টামান ইনষ্টাগ্ৰাম ইউটিউবটো বেছিকৈ চলাব য'ত চব চলাই দিব পাৰিলে ফ্ৰী ফায়াৰ পাবজি য'ত আছে গেম খেলি দিব টাইমবোৰ এনেই আঠানি হৈ যাব ধুনীয়াকৈ টাইমবোৰ আঠানি কৰি দিব আৰু ৰাতিপুৱা উঠিব 10টা বজাত চ' কামটো হৈ যাব আৰু এসময়ত যদি আপুনি বেছিকৈ যদি এলেহুৱা হৈ যায় তেতিয়াহ'লে মোৰ দৰে আপুনিও এদিন এলেহুৱা honthar সভাপতি হৈ যাব অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ডাঙৰীয়া আপুনি আপোনাৰ এলেহুৱা কৰ্ম ঘৰতে ত্যাগ কৰি মোৰ নিমন্ত্ৰণ ক্ৰমে মোৰ অনুষ্ঠানত উপস্থিত থাকি মোৰ লগত দুআষাৰ বাৰ্তালাপ কৰিলে চ' ভাল লাগিল জানিবলৈ পাই এতিয়া আপুনি মোৰ অনুষ্ঠানত অহাৰ বাবে আপোনাক কিনো দিম মানে একো দিব নোৱাৰোঁ সেয়ে আমি দুয়ো একেলগে বিহুকে এফাকি নাচি দিম তেনেহ'লে মিউজিক আণ্ডা পেণ্ট পিন্ধিলেও লং পেণ্ট জানো নিপিন্ধে এজনীয়ে ঠগিলেও বিয়া যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ লাইক কৰি দিব কমেণ্ট কৰি দিব পাৰিলে শ্বেয়াৰো কৰি দিব আৰু অহা 25 তাৰিখে মানে মোৰ ৰিজাল্ট দিব চ' আশীৰ্বাদ দিব যাতে ভাল হয় যদি ভাল হয় পাৰ্টিটো আপোনালোকক খুৱাম নে কি কয় থেংক ইউ